HSLCৰ বাবে ইম্পৰ্টেণ্ট কুৱেশ্যন গতিকে আপোনালোকে চাব আৰু কিবা যদি জানিব লগা থাকে মোৰ কমেণ্ট ছেকশ্যনত জনাব লগতে মোৰ মোবাইল নম্বৰটো দি দিছোঁ এতিয়া মই লিখিছোঁ যে প্ৰশ্নটো যদি এডাল ৰেখাই কোনো ত্ৰিভুজৰ এটা বাহুৰ সমান্তৰালকৈ টনা হয় আমি এটা কি লৈছোঁ যদি এডাল ৰেখাই কোনো ত্ৰিভুজৰ এটা বাহুৰ সমান্তৰালকৈ টনা হয় মানে ত্ৰিভুজৰ কেইটা ৰেখা তিনিডাল ৰেখা সেই তিনিডাল ৰেখাৰ পৰা আমি যদি এডাল ৰেখাই কোনো ত্ৰিভুজৰ এটা বাহুৰ সমান্তৰালকৈ টনা হয় এই ৰেখাডালৰ এডাল ৰেখা টানিছোঁ এই ৰেখাডাল মানে BC ৰেখাডালৰ ABC ত্ৰিভুজৰ BC ৰেখাৰ সমান্তৰালকৈ টনা BC ৰেখাৰ সমান্তৰালকৈ টনা ৰেখাডাল AB আৰু AC কমে AB আৰু AC কমে D আৰু AB আৰু AC কমে যেতিয়া আমি AB লিখিছোঁ গতিকে ক্ৰমে শব্দটো ব্যৱহাৰ কৰিছোঁ গতিকে আমি AB ডালৰ কথাটো আগে লিখিব লাগিব গতিকে AB লিখাৰ কাৰণে D লিখিছোঁ আৰু AC কমে E বিন্দুত AB আৰু AC বিন্দুত ইয়াৰ D আৰু E বিন্দুত ছেদ কৰিছে এতিয়া প্ৰমাণ কৰিব লাগে যে AD by DB equal to AE by EC এতিয়া আমি এই অংকটো কৰাৰ আগতে এটা অংকন কৰি ল'ব লাগিব আমি BE ডাল আৰু DC ডাল আমি জইন কৰি লৈছোঁ আমি লিখিম BE আৰু CD সংযোগ কৰা হ'ল আমি আৰু এটা কাম কৰিম আমি EN পৰা ইয়াৰ পৰা এটা লম্ব টানিম ইয়াৰ পৰা আমি লম্ব টানিছোঁ আৰু ইয়াৰ পৰা আমি লম্ব টানিম আমি জানিবৰ কাৰণে মই বেলেগ চিয়াহী ব্যৱহাৰ কৰিম ছাত্ৰ ছাত্ৰীসকলে বুজিবৰ কাৰণে মই এইটো বেলেগ চিয়াহী ব্যৱহাৰ কৰিছোঁ এইটো লম্ব টানিছোঁ মই নাম দিছোঁ N আৰু M এইটো কথাটো মই আকৌ এবাৰ বুজাই দিছোঁ এই কথাখিনি আমি যদি এডাল ৰেখাই কোনো ত্ৰিভুজৰ এটা বাহুৰ সমান্তৰালকৈ টনা হয় ত্ৰিভুজৰ তিনিডাল ৰেখা আমি সকলো জানো তিনিডাল বাহুৰ এগৰাৰ ক্ষেত্ৰত মানে তিনিডাল ৰেখা আছে সেই ৰেখাৰ তিনিডালৰ ভিতৰত এডাল ৰেখাৰ সমান্তৰালকৈ যদি এটা বাহুৰ সমান্তৰালকৈ মানে এইটো বাহুৰ সমান্তৰালকৈ যদি মই এডাল ৰেখা টানো এডাল বাহুৰ সমান্তৰালকৈ মই D ৰেখাডাল টানিছোঁ এই ৰেখাডালে আন এটা বাহুত নিৰ্দিষ্ট বিন্দুত ছেদ কৰে এই ৰেখাডাল যিডাল মই ৰেখা কথা কৈ আছে সেই ৰেখাডালে ত্ৰিভুজৰ আন দুটা বাহু D আৰু E বিন্দুত ছেদ কৰিছে আৰু তেন্তে সেই বাহু দুটা একেই অনুপাতত বিভক্ত হ'ব বুলি প্ৰমাণ কৰি দিব লাগে এটা প্ৰমাণ কৰিব লাগে যে AD by DB equal to AE by EC সেই প্ৰমাণটো কৰিবৰ কাৰণে আমাক সহায়ৰ বাবে আমি BE ডাল সংযোগ কৰিছোঁ CD ডাল সংযোগ কৰিছোঁ আৰু DN ডাল আমি ACৰ ওপৰত লম্ব টানিছোঁ আকৌ EN ডাল ADৰ ওপৰত আমি ABৰ ওপৰত আমি লম্ব টানিছোঁ এটাই প্ৰমাণ কৰিম প্ৰমাণ ট্ৰেংগুল ত্ৰিভুজ ADE কালি এৰিয়া অফ ADE কালি আমি এই ADE ত্ৰিভুজটোৰ আমি ত্ৰিভুজৰ কালিদাৰ কথা ক'লে আমি গম পাওঁ হাফ ইনটু
ভূমিপুৰৰ উন্নতি এই কথাটো আমি জানো গতিকে আমি যদি ADE ত্ৰিভুজটো লওঁ গতিকে ADE ত্ৰিভুজটোৰ ভূমি কি হ'ব হাফ অফ AD মানে হৈছে ভূমি হৈছে AD আৰু উন্নতিডাল হৈছে আমাৰ EN এইবাৰ মই ত্ৰিভুজ আমি এবাৰ মই ত্ৰিভুজ BDE ল'ম BDE এৰিয়া অফ BDE এই কথাটো আমি বহুত জানিবলগীয়া কথা ত্ৰিভুজ এৰিয়া অফ BDE হ'লে আমাৰ সেইটো কথা আমি জানো হাফ অফ ভূমি মানে হৈছে BD সকলোৱে জানো আৰু উন্নতি মানে হৈছে কিন্তু EN এই কথাটো আমি জানিব লাগে কেনেকৈ হয় সেই ধৰি লওক মই এনেকুৱা এটা ত্ৰিভুজ আঁকিছোঁ আৰু সেই ত্ৰিভুজটোৰ ভূমিডাল হৈছে এডাল ভূমি আৰু এইটো হৈছে উন্নতি গতিকে মই ভূমি এডালক যদি মই ভূমি লিখিম আৰু এইটোক উন্নতি লিখিম ঠিক সেই চিষ্টেম যদি মই ভূমিডালক BD লিখোঁ উন্নতিডাল তাৰ 90 ডিগ্ৰীত ক'ত হৈ আছে সেই ত্ৰিভুজটোৰ 90 সেই ভূমিডালৰ ওপৰত 90 ডিগ্ৰী ক'ত হৈ আছে যেহেতু 90 ডিগ্ৰী EN হৈ আছে গতিকে আমি উন্নতিডাল লিখিছোঁ EN এতিয়া মই এৰিয়া অফ ADE বাই এৰিয়া অফ BDE ইকুৱেল টু হাফ অফ AD ইনটু EN আৰু হাফ অফ BD ইনটু EN অৰ্থাৎ মোৰ হাফ কাট EN কাট ৰখি গ'ল কি AD বাই BD এইটো মই ইকুৱেশ্যন 1 দিলোঁ সকলোৱে অংকটো ধুনীয়াকৈ বুজি ল'ব এতিয়া আমাৰ এইবাৰ মই এইটো ইকুৱেশ্যন 1 নম্বৰ ইকুৱেশ্যন দিলোঁ এইবাৰ মই আকৌ এৰিয়া অফ মই সেইদৰে বুলি মই ব্যৱহাৰ কৰি লিখিব পাৰোঁ সেইদৰে এৰিয়া অফ ADE বাই এৰিয়া অফ এইবাৰ মই এৰিয়া অফ মই কি ল'ম আগৰবাৰ মই লৈছিলোঁ BDE এইবাৰ মই লিম কি এৰিয়া অফ DEC এবাৰ মই ল'ম এৰিয়া অফ মই ল'ম DEC এৰিয়া অফ DEC ইকুৱেল টু হাফ অফ এৰিয়া মই যদি এবাৰ এইটো ত্ৰিভুজ লওঁ ভূমিটো হ'ব হাফ অফ ভূমিটো হ'ব মোৰ AE আৰু উন্নতিডাল হ'ব মোৰ DN আৰু এইটোৰ ক্ষেত্ৰত মোৰ ভূমি এতিয়া আমি জানো যে একে ভূমি অৰ্থাৎ DE ভূমিডাল আমাৰ ট্ৰেংগুল BDE আৰু ট্ৰেংগুল DEC একে ভূমি DEৰ ওপৰত আৰু লগতে BC আৰু DE সমান্তৰাল ৰেখা দুডালৰ মাজত আছে লগতে আৰু DE আৰু BC সমান্তৰাল ৰেখা দুডালৰ মাজত আছে এই কথাটো আমি জানিব লাগে এইটো আমি ক্লাছ 9ত পঢ়ি আহিছোঁ যদি DEC এই ত্ৰিভুজ দুটা DE আৰু BC সমান্তৰাল এই দুডাল সমান্তৰাল ৰেখা দুডালৰ মাজত আছে আৰু লগতে DE ভূমিৰ ওপৰত আছে দুটা ত্ৰিভুজ গতিকে আমাৰ এৰিয়া অফ BDE ইকুৱেল টু এৰিয়া অফ DEC এইটো ইকুৱেশ্যন 3 এতিয়া আমি
ইকুৱেশ্যন 1 2 আৰু 3 ৰ পৰা পাওঁ ইকুৱেশ্যন 1, 2 আৰু 3 ৰ পৰা পাওঁ যেহেতু BD আৰু DEC সমান গতিকে AD by BD equal to AE by EC হ'ব গতিকে AD by BD equal to AE by EC হ'ব মানে এইটো আৰু এইটো সমান হোৱাৰ লগে লগে সিহঁতৰ লেফ্ট হেণ্ড সাইডটো সমান হৈ যাব গতিকে সিহঁতৰ ৰাইট হেণ্ড সাইডটো সমান হৈ যাব এইটোৱে হৈছে প্ৰুফড গতিকে মই অহাকালি ক্লাছ 10ৰ এটা মই ক্লাছ 10 পঢ়াই আছো ক্লাছ 10 ট্ৰায়াংগুল চেপ্টাৰটো পঢ়াই আছো অহাকালি মই ট্ৰায়াংগুলৰ আকৌ আৰু ভিডিঅ' বনাম গতিকে আপোনালোকে কিবা বুজি নাপালে মোক আকৌ জনাব